মেলি হৈয়ে গ'ল। কালাৰটো চোৱা কি ধুনীয়া আহিছে, একদম মজা কালাৰ আহিছে। হেল্ল' গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। আৰু মই অভিজিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ধামাকাদাৰ ভিডিঅ' লৈ। আৰু আশা কৰিছোঁ সকলো ভালে আছে। আৰু ৰ'দটো মানে বহুত ওলাইছে আজি, সেইটো কাৰণে চানগ্লাছ পিন্ধিছোঁ। চাল তাল দিয়া নাই বাৰু তেনেকৈ, সেইটো কাৰণে অলপ ওলাইছোঁ এতিয়া বজাৰ ফালে। আজি যিহেতু চানডে বুলি অলপ ফাণ্ডে কৰিব লাগিব। আৰু বহুত দিন গাহৰি চাহৰি খোৱা নাই, তো অলপ গাহৰি চাহৰি আনিব যাওঁ। আৰু শাক পাচলিও আনিব আছে ভালেমানখিনি। তো এতিয়া যাওঁ, ওলাই পেলাই ওচৰতে আছে দেওবৰীয়া বজাৰ এখন বহে, অলপ শাক পাচলি আনিব আছে। তাত অলপ সস্তা পায়, তো বজাৰখনো দেখাম আপোনালোকক। আৰু ওলাই যাম। এইফালে আছে প্ৰণৱ আছে আৰু ভাইটি এটা আছে, হাই কৈ দিয়া। দুইটা আছে, ওলাইছোঁ আমি গোটেইকেইটা যাম এতিয়া বজাৰ কৰিবলৈ। তাৰপৰা আৰু বহুত দিনৰ মই ব্লগ বনাইছোঁ, মানে টাইমেই পোৱা নহয়, মানে ক্লাছ গৈ থকা হয়, সেইটো কাৰণে অলপ টাইমৰ প্ৰব্লেম, সেইটো কাৰণে দিবলৈ চেষ্টা কৰোঁ, কিন্তু সময় নিমিলেগৈ। আৰু এইফালে দেখিছে বেক চাইডত আছে মোৰ সেইটো BCPL, বহুত ডাঙৰ এৰিয়া হয় এইটো, কিন্তু ভিতৰত মানে তেনেকৈ এণ্ট্ৰি নাই। তো সেইটো কাৰণে ভিতৰত সোমাবলৈ মন এটা আছে, কিন্তু মানে সোমাব নোৱাৰি, মানে এণ্ট্ৰি পাছ লাগে। তো আৰু বহুত ডাঙৰ এৰিয়া হয় এইটো একদম। আৰু প্ৰথমবাৰ যদি আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল নটিফিকেশ্যনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ঘণ্টাটো বজাবলৈ একদম পাহৰি নাযাব। তেনেহ'লে ব'লক এতিয়া গৈ থাকোঁ আৰু বজাৰলৈ যাওঁ। তাৰপৰা চব্জি তব্জি অলপ লওঁগৈ, তাৰপৰা অলপ পৰ্কো আনিব লাগিব। বহুত দিন হ'ল মানে গাহৰি খোৱাই নাই, মানে একদম বহুত খাব মন গৈছে। তেনেহ'লে ব'লক এতিয়া গৈ থাকোঁ মজাকৈ। আৰু এইফালে চোৱা গাইজ, পূৰা একদম 4 লেন বনাই আছে, মানে এইফালে ৰাস্তাটো কমপ্লিট হৈ গ'লে মানে ভাল হ'ব। পূৰা এইটো চাইডত 4 লেন বনাই আছে, যিহেতু এতিয়া গাড়ী মটৰো বহুত বেছি ভিৰ হৈ গৈছে। তো যেতিয়া বনাই হৈ যাব তেতিয়া বহুত ভাল হ'ব। আৰু গৰম পৰিছে বহুত, সেইকাৰণে হাফ পেণ্টটো লগাই আহিছোঁ আজি, মানে লং পেণ্ট লগাবলৈ সাহস নহ'ল, মানে ইমানেই গৰম মানে। আৰু এতিয়া হোলী পালেহি, আৰু পৰহিলেতো হোলীয়ে হয়, পৰহি 7 তাৰিখৰ পৰা। তো হোলীও পালেহি, সেইটো কাৰণে গৰমটো বাঢ়িছে। আৰু এতিয়া গধূলি অলপ অলপ ঠাণ্ডা পৰে, কিন্তু দিনত নাই। আৰু এইফালে চোৱা বাগানবোৰতো পাত চাত ওলাই গৈছে, এতিয়া অলপ অলপ ছিঙিছে আৰু কিছুমানত পাত। A few minutes later. আৰু এইফালে এতিয়া গাহৰিটো লোৱা হৈ গ'ল, দেখাই দিয়া অলপ। এইফালে গাহৰিটো লৈ ল'লোঁ মজাকৈ, মতে গৈ বনাম আৰু টেষ্টিকৈ। এতিয়া তেনেহ'লে বজাৰখিনি কৰি লওঁগৈ নেক্সট। আৰু ধুনীয়াকেইটা গাহৰি চাহৰি লোৱা হৈ গ'ল, এতিয়া চব্জি লৈ লওঁগৈ অলপ। মানে আমাৰ ৰুমৰ ওচৰতো নাপায় মানে গাহৰিটো, সেইটো কাৰণে অকণমান আহিবলগীয়া হয়, মানে 2 কিলোমিটাৰ 2.5 কিলোমিটাৰমান। আৰু ৰুমৰ ওচৰত পালেতো ভালেই। এতিয়া যাওঁ তেনেহ'লে ডাইৰেক্ট বজাৰলৈ। আৰু এইফালে চোৱা এইটো হ'ল BCPLৰ মানে এইটো হেৰি পইণ্টটো, আৰু মেইন পইণ্টটো, মানে ইয়াৰ পৰাই বাইপাছটো ষ্টাৰ্ট হৈছে এইটো। এইফালে ইয়াৰ পৰা বাইপাছ ষ্টাৰ্ট, আৰু এইফালে চিধা গ'লে মানে ডিব্ৰুগড় টাউন পাম। আৰু এইফালে লেফ্ট চাইডে গ'লে মানে বাইপাছটো ডাইৰেক্ট একদম তিনিচুকীয়া, মানে চাবুৱা পানীতলা বাইপাছটো পামগৈ। আৰু এইফালে চোৱাচোন এই পিংক গছজোপা ইমান ধুনীয়া লাগিছে, বাকী ফুল হয় নে গছ নাজানো, একদম মজা লাগিছে পিংক কালাৰ এইজোপা, আল্টিমেট লাগিছে দেখি পেলাই। পূৰা একদম জাপান ছাইডৰ এৰিয়া নিচিনা লাগিছে মানে দেখি পেলাই। আৰু এইফালে গাইছ আহি এতিয়া চোৱা বজাৰ পাই গ'লহি। এইফালে এখনে হ'ল মানে বৰবৰুৱাৰ মানে ছানডে মাৰ্কেট। এইবিলাক চোৱা পূৰা ফ্ৰেছ শাক পাচলি, এইবিলাক চব ফ্ৰেছ, চব গাঁৱৰ বস্তু এইবিলাক, কবি চবি একদম বহুত ডাঙৰ, একদম সেই তালৈকে বহে, মানে থানা আগলৈকে বহুত ডাঙৰকৈ বহে। আৰু মানে এইখন বজাৰলৈ মানে আমি আহোঁ মানে চানডে তো বজাৰ কৰিবলৈ মানে ভাল ইয়াত, যিহেতু মানে একদম পূৰা ফ্ৰেছ শাক পাচলি পোৱা যায়, আৰু বহুত মানে কমতো পোৱা যায় শাক পাচলিবিলাক। সেইটো কাৰণে এতিয়া আৰু আগলৈ গৈ চাওঁ, তো চাই লওঁগৈ ধুনীয়াকৈ শাক পাচলিবিলাক, তাৰপিছত ল'ম আৰু মানে তাৰপৰা চিলেক্ট কৰিম। ফাৰ্ষ্ট অফ অল মানে চাই লৈছোঁ বজাৰখন, এবাৰ ভিজিট কৰি লওঁ। তো আপোনালোককো দেখাই আছোঁ বজাৰখন, বলক চাই থাকক। পূৰা ফ্ৰেছ শাক পাচলি, একদম আগৰলৈকে আছে এইফালে, তো বেছি দূৰ নাযাওঁ। এতিয়া বজাৰ চজাৰ কৰি লওঁ, তাৰপিছত আপোনালোক আকৌ লগ পাই আছোঁ। চব্জি তব্জি লৈ লওঁ অলপ, যিহেতু আহি গ'লোঁ গাইজ বজাৰ চজাৰ কৰি পেলাই। এতিয়া ৰুমৰ ফালে গৈ আছোঁ, মানে বজাৰ চজাৰ ধুনীয়াকৈ কৰি ল'লোঁ। আৰু সঁচাকৈ শাক পাচলিবোৰ মানে দেওবাৰ বজাৰত মানে বহুতেই কম, মানে চবতে ৰেটবোৰ বেলেগ বেলেগ, নাজানো কি কাৰণে। বজাৰ চজাৰ কৰিলোঁ ধুনীয়াকৈ, বজাৰ চজাৰ ভাইটি আছে, আৰু এক্সাইটেড মানে আজি পৰ্ক খাম বহুত দিনৰ পিছত। মানে কি ক'ম আৰু, মানে একদম বহুত দিন হৈ গ'ল মানে ৰুমত অহাৰ পৰা, মানে নিজে ৰুমত তেনেকৈ বনাই মানে পৰ্ক খোৱাই নাই। মানে হোটেলত খাইছোঁ বাৰু, কিন্তু ঘৰত খাই থোৱা হয়, কিন্তু ইয়াত খোৱা নাই। আৰু যেতিয়া ফাৰ্ষ্ট ইয়াত ৰুমত আহিছিলোঁ তেতিয়া মানে ইয়াত গাহৰিটো বন্ধ আছিলে, মানে কিবা বেমাৰৰ কাৰণে। এতিয়াতো অ'পেন হোৱা বহুত দিন হৈ গ'ল, 1 মাহ 1.5 মাহ হৈ গ'ল, খাবলৈ তেনেকৈ মানে টাইমেই পোৱা নাছিলোঁ মানে। আৰু বজাৰ ফালে যোৱাও নহয় বেছিকৈ আগতে,
তো আজি বনাম আৰু ফুল এক্সাইটেড মানে লিগাইছিলে ৰুম আহি মেলি পাই গ'লোহি আৰু মুখ চুখ ধুই সোমাইছে মাত্ৰ মানে বহুত গৰম উঠিলে মানে আৰু এতিয়া বস্তুখিনি আনবক্সিং কৰোঁ কি কি আনিলোঁ তোমালোকক দেখুৱাইছোঁ বহুত কেমেৰা উঠা আৰু ৰুমটো একদম লেতেৰা মানে তো একো নাই ল'ৰা মানুহৰ ৰুম জানেই আৰু আপোনালোকে এফালে পিঁয়াজ আনিলোঁ 1 কেজি তাৰপৰা এফালে বিলাহী আনিলোঁ কেঁচা কেঁচা মানে পকা আনিলে ফটককৈ গেলি যায় তো সেইটো কাৰণে কেঁচা কেঁচা আনিছোঁ এফালে ৰঙালাও এটা আনিছোঁ আৰু এফালে ব্ৰকলি কোনে কোনে খাই ভাল পাওঁ কমেণ্ট বক্সত কমেণ্ট কৰিবা কাৰ কোনো ফেভৰেট চব্জি হয় ক'বাচোন এফালে নেমু ইমান সৰু সৰু নেমু চোৱা 3টাত 20 টকা মানে নেমু এতিয়া ছিজন নাই তো সেইটো কাৰণে মানে বহুত দাম হৈছে নেমু কিন্তু নেমুটো খাই মই ভাল পাওঁ আৰু এফালে আনিছোঁ গাজৰ কিমান লৈছে কেজি কিমান লৈছে 30 অঁ 30 কেজি একদম ভাল লোকেল গাজৰ হয় আৰু এইটো তেতেলী প্ৰণৱে খাব বোলে মইতো নাখাওঁ ইমান টেঙা মানে নেমু টেঙাটো খাব পাৰোঁ কিন্তু তেতেলী এনেকুৱা টেঙা খাব নোৱাৰোঁ তেতেলী বগৰী এইফালে আনিলোঁ তিয়ঁহ চালাড খাবৰ কাৰণে আৰু এইফালে মিক্স হৈ গ'ল এইখিনি চব ভাজি এতিয়া বাকী আছে এই আলু চালু কিবাকিবি আছে আলু জলকীয়া আদা ৰচুন চোৱা অলপ দেখাই দিয়া কেমেৰামেন ধুনীয়াকৈ বনাব লাগিব এতিয়া মজাকৈ এইখিনি এতিয়া ধুনীয়াকৈ ধুই মেলি লওঁ তাৰপৰা মানে ধুনীয়াকৈ থৈ দিম আৰু যিহেতু বজাৰৰ পৰা আনিছোঁ ন যিমান যি হ'লেও অলপ লেতেৰা চেতেৰা থাকে তো ধুনীয়াকৈ ধুই মেলি লওঁ তাৰপৰা ভাতটো বনাওঁ মানে ৰাতিপুৱা একো খোৱাই নাই তো বনাই মেলি লওঁ এতিয়া তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ ধুনীয়াকৈ আৰু এইফালে আজি মানে চব্জি একদম মানে আমাৰ পাকঘৰটো ভৰ্তি হৈ গ'ল মানে আনকালে চব্জিটো ইমান থাকে তো আজি একদম এইফালে চব চব্জি দাইলে ভেৰাইটি চব মানে ভেজিটেবলছ চব চব্জি আহি গ'ল আজি মানে সপ্তাহটো মানে বজাৰ কৰিলোঁ একেবাৰে তেতিয়া ভাল মানে বজাৰ কৰি ল'লে মানে তো টেনশ্যন নাই আৰু এইফালে গাইজ ফাইনেলি মোৰ গাহৰি বনাই মেলি হৈয়ে গ'ল এইফালে চোৱা কালাৰটো চোৱা কি ধুনীয়া আহিছে একদম মজা কালাৰ আহিছে চোৱা একদম পূৰা এইফালে তেলটো ওলাই গৈছে পূৰা এইফালে পিচকেইটা দেখাই দিছোঁ এইটো চোৱা পূৰা মজাকৈ হৈ গ'ল এতিয়া তাৰপৰা যাওঁ আৰু গাটো ধুই লওঁগৈ ফ্ৰেছ হৈ তাৰপৰা ভাতটো খাব লাগিব এইফালে কেমেৰাকেইটা গেমত ব্যস্ত পূৰা গেম মাৰি আছে পাবজি খেলিছে নে কি মোবাইল লেজেণ্ড নে কি খেলি আছে তেন্তে এইফালে ৰেডি হৈ গ'ল এতিয়া নমাই দিম অলপ ধনিয়া দি দিওঁ ধনিয়াটো দি দিলে মানে অলপ খাই টেষ্ট লাগে যিমান যি হ'লেও তো ধনিয়াটো এনেকৈ ওপৰত ছিটিয়াই দিম এতিয়া চ' টেষ্টি এতিয়া খাই চালে গম পাম কেনেকুৱা হৈছে তো কেনেকুৱা হৈছে দেখি পেলাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক খাবলৈ হ'লেতো মোবাইলত মানে যদি দিব পৰা হ'লেতো দিয়ে পঠালোঁ হ'লে মোবাইলত এইটো চব এইফালে 2,000 years later. ফাইনেলি গাইজ খানা চানা খাই মেলি হৈ গ'ল আৰু বাচন চাচন চাফা কৰি দিলোঁ একেবাৰে মানে থৈ দিলে মানে বহুত দিগদাৰ লাগে পিছত আকৌ আমনি লাগে তো এলাহ লাগে মানে ধুই থাকিবলৈ একেবাৰে সেইকাৰণে চাফা তাফা কৰি ল'লোঁ আৰু এতিয়া মানে গা পা ধুই আজৰি হৈ গ'লোঁ একেবাৰে তাৰপৰা এতিয়া ভাল লাগিছে মানে খানা চানা খাই দিলোঁ মানে ৰাতিপুৱা একো এটা খোৱা নাছিলোঁ আৰু বেলেগ বস্তু মানে বনাই খাবলৈও মানে টাইম নহয় তো বনাব মন নাযায় আৰু ৰুমত ল'ৰা মানুহ জানেই আৰু দিগদাৰ হয় যোনে যোনে ৰুমত থকা মানে গম পায় আৰু ল'ৰাবিলাকৰ কি অৱস্থা হয় মানে ভাতটোৱে পতা হয় ন মানে বেলেগ চাহ তাহ ইমান খাই থাকিব মন নাযায় তো একেবাৰে ভাতটোৱে বনাই খাওঁ মানে আৰু তাৰপৰা আমাৰ ৰুমৰ আগতে মানে একদম ডালিম গছ এজোপা আছে মানে ডালিম লাগিছে তো দেখাইছোঁ তোমালোকক এইটো চোৱা এইটো ডালিম ফাটি গৈছে মানে এইবিলাক এই ঘৰুৱা হয়তো সেইটো কাৰণে অলপ ফাটি গৈছে এইটো আৰু এইটো এটা দুটা আৰু সেইজোপা এজোপা আৰু সেইফালে এজোপা আছে 3জোপা আছে আৰু এইফালে একদম গোলাপ ফুল এজোপা আছে বগাকৈ কিমান ধুনীয়া লাগিছে দেখিবলৈ চোৱা গোলাপ ফুল বগা গোলাপ ফুল কাৰ ভাল লাগে কমেণ্ট বক্সত কমেণ্ট কৰিবাচোন এইটো BCPL আগত আছে এইটো অলপ দেখা পাই থাকে অলপ মানে ভালকৈ দেখা পায় কিন্তু কেমেৰাত মানে স্পষ্টকৈ দেখা নাপাবা চাগে তোমালোকে মই অলপ জুম কৰি দেখাই দিছিলোঁ এইটো BCPL ওচৰতে আছে মানে একদম আমাৰ কাষতে মানে BCPLটো আছে আৰু সঁচাকৈ গাইছ মানে ফাগুন আহি পালেহিয়ে মানে ফাগুন অহাৰ লগে লগে মানে একদম গছ গছনিবোৰ কুঁহিপাত অলপ মেলে আৰু এতিয়া ফুল চুলবিলাকো ফুলিছে এইফালে আম গছজোপা এজোপা চোৱা আম গছজোপাটো এজোপা মলিয়াইছে আৰু কলিয়ে এইবিলাক অলপ এতিয়া আম লাগিবই এই ওচৰতে বগৰী এজোপা আছিলে বগৰীজোপা মানে এজোপা শেষেই হৈ গ'ল কিন্তু এটাও খাব নাপালোঁ মানে নাখাওঁৱে মানে মই ইমান টেঙা বস্তু ভাল নাপাওঁ মানে অকল এই ভাতৰ লগতে খাই ভাল লাগে টেঙাটো এনেকৈ মানে খালীকৈ খাই ভাল নালাগে টেঙাটো এইফালে শিৱ মন্দিৰ এভাগ হয় কৃষ্ণ মানে থানা ছাৰসকলে বনাইছে চাগে এইটো শিৱ মন্দিৰ গছজোপা চোৱা না ইমান ডাঙৰ মানে একদম ওখ ওপৰলৈ মানে মানুহ আৰামছে থাকিব পাৰি মানে এই ইয়াত সেইটো গুফাৰ নিচিনা বনি আছে এইটো চোৱা মানে গছৰ এইটো তো এতিয়া যাওঁ অলপ ৰেষ্ট লওঁগৈ মানে আজি কাম চাম কৰি অলপ ভাগৰ লাগিছে কাম চাম মানে আৰু কি এইবিলাকে বজাৰ চজাৰ কৰি আহিলোঁ অলপ খানা চানা বনালোঁ কাপোৰ চাপোৰ ধুলোঁ তো সেইটো কাৰণে অলপ ভাগৰ লাগিছে তো
ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলত যদি আপোনালোক নতুন তেনে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল নটিফিকেশ্যনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে মই ভিজিতে আজি ইমানতে এণ্ড কৰিছোঁ ভিডিঅ'টো বাই বাই জয় আহোম